নমস্কাৰ বন্ধুসকল, আগন্তুক টেট পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আহকচোন প্ৰশ্নকেইটা চাওঁ। প্ৰথম প্ৰশ্নটো হৈছে, পদাৰ্থ এটাৰ জলীয় দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে, গতিকে দ্ৰৱটো চাৰিটা অপশ্যন দিয়া আছে: আম্লিক, প্ৰশম, ক্ষাৰীয়, তীব্ৰ ক্ষাৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আম্লিক। গতিকে এই অপশ্যনটো কাৰেক্ট। প্ৰশ্ন নম্বৰ 2, কপাহত থকা বহুযোগী যৌগবিধৰ নাম: পলিষ্টাইৰিন, PVC, চেলুলোজ আৰু পলিনাইট্ৰাইল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কপাহত থকা বহুযোগী যৌগবিধ হ'ল অপশ্যন চি, চেলুলোজ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাওঁ। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? কেলছিয়াম ছালফেট 2H2O, কেলছিয়াম ছালফেট CaSO4 ½ H2O, কেলছিয়াম ছালফেট 2H2O। এইকেইটাৰ ভিতৰত কোনটো প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্লাষ্টাৰ অফ পেৰিছ এবিধ বগা পাউডাৰ সদৃশ পদাৰ্থ। ইয়াক সাধাৰণতে চিকিৎসকে ভঙা হাড় সঠিক স্থানত লগাবলৈ ব্যৱহাৰ কৰে। প্লাষ্টাৰ অফ পেৰিছৰ লগত পানীৰ অণু যোগ কৰিলে ই জিপছামলৈ পৰিৱৰ্তিত হয়। মই দেখুৱাইছোঁ প্লাষ্টাৰ অফ পেৰিছৰ লগত পানীৰ অণু যোগ কৰিলে ই জিপছাম নামৰ পদাৰ্থলৈ পৰিণত হয়। CaSO4 2H2O। গতিকে এইটো হ'ল জিপছাম। এইটো মনত ৰখা উচিত, জিপছামৰ ৰাসায়নিক সংকেত। তাৰ পিছৰ প্ৰশ্নটো, ক অংশৰ লগত খ অংশ মিলাই লিখিব লাগিব। ইয়াতে অপশ্যন ক অংশ আৰু খ অংশ দিয়া আছে: এড্ৰিনেলিন, আৰু খ অংশত আছে ৰাসায়নিক সাৰ, ককেইন সংজ্ঞানাশক এনাস্থেটিক, এমনিয়াম ছালফেট হৰমন, ৰাবাৰ প্ৰতিষেধক এণ্টিছেপ্টিক, কাৰ্বলিক এচিড পলিমাৰ। এইকেইটাৰ ভিতৰত মিলাই লিখিব লাগিব। ইয়াৰ অপশ্যন চাৰিটা দিয়া আছে, কোনকেইটা শুদ্ধ উত্তৰ? এতিয়া আমি চাওঁ, এড্ৰিনেলিন এইটো হ'ল এটা হৰমন, এইটো আমি জানো। গতিকে এৰ লগত 3টো মিলি আছে। ইয়াত চাওঁ এৰ লগত 3টো কোনটো মিলা আছে? এৰ লগত এইটো 3 মিলি আছে, আৰু এৰ লগত 3, এইফালে আৰু এৰ লগত 3 মিলা কোনো এটাও নাই। গতিকে ডাইৰেক্ট প্ৰথমটোতে আমি ধৰিব পাৰিছোঁ। অৱশ্যে পৰীক্ষাত এনেকুৱা নাথাকিবও পাৰে। ইয়াত এড্ৰিনেলিন A3 হৈ আছে। তাৰপিছততো চাওঁ B2, কোকেইন 2 সংজ্ঞানাশক, এইটো একে আছে এনাস্থেটিক, ঠিকে আছে। বিৰ লগত 2 মিলিব, এইটো ঠিক হৈ গ'ল, এইটো পালোঁ। এমনিয়াম ছালফেট এইটো ৰাসায়নিক সাৰ, C1 আমি জানো ৰাসায়নিক সাৰ। ৰাবাৰ হ'ল এটা পলিমাৰ, গতিকে D5। তাৰপিছত E4 কাৰ্বলিক এচিড এটা প্ৰতিষেধক বা এণ্টিছেপ্টিক, গতিকে আমাৰ আনচাৰটো হৈ গ'ল বি। পাছৰ প্ৰশ্নটো আছিলে, মেগনেছিয়ামৰ ফিটা জ্বলালে কোনবিধ যৌগ সৃষ্টি হয়? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ? আমাৰ শুদ্ধ উত্তৰটো হ'ব MgO, মেগনেছিয়াম অক্সাইড। তাৰপিছৰ প্ৰশ্নটো চাওঁ, ভিটামিন চিৰ ৰাসায়নিক নাম। চাৰিটা অপশ্যন দিয়া আছে: ৰিব'ফ্লেভিন, এস্কৰ্বিক এচিড, থায়ামিন, ফলিক এচিড। শুদ্ধ উত্তৰটো হ'ব এস্কৰ্বিক এচিড। নেক্সট কুৱেশ্যন, মানৱ শৰীৰৰ আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো হাইড্ৰজেন, কাৰ্বন, অক্সিজেন, নাইট্ৰজেন। শুদ্ধ উত্তৰটো হ'ব অক্সিজেন।